মৰমৰ প্ৰথম শ্ৰেণী অকণিহঁত তোমালোকে অংকুৰণ পাঠ্যপুথিৰ 31 পৃষ্ঠাটো উলিয়াই লোৱা 3-1-31 পৃষ্ঠাটো উলিয়াই লোৱা আজি আমি ছবি চাই শব্দবোৰ মানে কি বস্তু আমি ক'ম ছবি চাই ক'ম আৰু তাৰ লগতে কি কৰিম আমি স্বৰ চিহ্নবোৰ ক'ত ক'ত আছে বিচাৰি চাম ঠিক আছে নিশ্চয় বিচাৰি পাইছা এয়া চোৱা ছবি চাই কওঁ আহা এয়া ছবিবোৰ চাই পেলাই আমি ক'ম দেখিছানে এইটো কি বাৰু হহা নহয়নে আৰু এইটো শিয়াল আৰু এইটো জিয়া এতিয়া আমি বানান কৰি পঢ়িম এতিয়া নহয়নে তালব্য হ হত আকাৰে হা হহা নহয়নে ইয়াত কি চিন আছে স্বৰচিহ্ন কি যোগ হৈ আছে আকাৰডাল এইডাল আকাৰডাল আছে নহয়নে তাৰপিছত চোৱা তালব্য হত হচৈকাৰে সি অন্তস্থ য় তাত আকাৰ ল শিয়াল তোমালোকে বহুতে শিয়াল শব্দটো ভুলকৈ উচ্চাৰণ কৰা তোমালোকে বহুতে কোৱা শিয়াল নাকেদি উচ্চাৰণ কৰা শিয়াল বুলি কোৱা কিন্তু ইয়াত চন্দ্ৰবিন্দু আছে জানো নাই নহয় সেইকাৰণে আমি কেনেকৈ ক'ব লাগিব শিয়াল তালব্য হটো কওঁতে আমাৰ তালুত লাগিব লাগিব ভিতৰত লাগিব শিয়াল ইয়াত কি আছে এই হচৈকাৰডাল আছে দেখিছানে এইডাল আছে ইয়াত এই হচৈকাৰডাল আছে ইয়াত তেতিয়া আমি আকাৰ পালোঁ হচৈকাৰ পালোঁ নহয়নে আৰু ইয়াতো আছে চোৱা বৰ্গীয় য'ত হচৈকাৰে যি ন্য তাত আকাৰ জিয়া এইটো জিয়া দেখিছানে ছবিটো চাইও আমি কওঁ জিয়া দেখিছানে নিয়টোত কি বুলি উচ্চাৰণ কৰিবলৈ নাকেৰে অকণমান ক'ব লাগে জিয়া হহা শিয়াল জিয়া তাৰপিছত কি আছে চাওঁ মূৰ্ধন্য হত আকাৰে হা ওপৰত চন্দ্ৰবিন্দু দৰে ৰ হাৰ এইটো মন কৰিলানে মই কেনেকৈ উচ্চাৰণ কৰিলোঁ ওপৰত যে চন্দ্ৰবিন্দু আছে সেইকাৰণে আমি কেনেদৰে উচ্চাৰণ কৰিব লাগে অকণমান নাকেৰে হাৰ মানে হাৰ গৰু হাৰ অন্তস্থ জ ওপৰত চন্দ্ৰবিন্দু দন্ত তৰ যঁতৰ দেখিছানে এইটো যঁতৰ এই তাঁত বওঁতে এইটো ইয়াত মহুৰা ফুৰাই যঁতৰ এইটো হ'ল ষাঁড় গৰু দেখিছানে তাৰপিছত চোৱা কত একাৰে কে ন্য তাত আকাৰ কেয়া আ উঙত হচৌকাৰে ঙু লত হচৌকাৰে লি আঙুলি এই দুইটা শব্দ উচ্চাৰণ কৰোঁতে আমি অকণমান নাকেৰে উচ্চাৰণ কৰিব লাগে দেখিছানে কেয়া আঙুলি কেয়া আঙুলি মানে আটাইতকৈ সৰু আঙুলিটো হ'ল কেয়া আঙুলি বুলি কয় কনিষ্ঠ বা কেয়া আঙুলি এই শব্দবোৰ দিয়াৰ এটাই কাৰণ তোমালোকে উচ্চাৰণ যাতে ভালদৰে কৰিব পৰা চন্দ্ৰবিন্দু থকা শব্দত কেনেদৰে উচ্চাৰণ কৰিব লাগে চন্দ্ৰবিন্দু নথকাত কেনেদৰে কৰিব লাগে আৰু ন্য বা ঙ এইকেইটাত উচ্চাৰণ কেনেদৰে কৰিব লাগে সেইটো তোমালোকে শিকিলা এতিয়া আমি পঢ়োঁ আহা তলত চাওঁচোন পঢ়োঁ আহা এইখিনি কি আছে কি পঢ়িবলৈ লাগে পঢ়োঁ আহা এই পঢ়োঁ বুলি কওঁতে চন্দ্ৰবিন্দু আছে তেতিয়া আমি কেনেকৈ কওঁ পঢ়োঁ আহা দীৰ্ঘ উ মূৰ্ধন্য ন ঊন দীৰ্ঘ উ দন্ত নত আকাৰে না তালব্য হত দীৰ্ঘইকাৰে সি ঊনাসী এডাল হ'ল দীৰ্ঘইকাৰ এডাল কি কাৰ দীৰ্ঘইকাৰ দীৰ্ঘইকাৰ মই আছিলে চাওঁচোন দীৰ্ঘইকাৰডাল এইডাল চোৱাচোন এইডাল সদায় বৰ্ণৰ পিছফালে বহে চোৱাচোন সদায় পিছফালে বহিছে এইডাল দীৰ্ঘইকাৰ ঊনাসী ৰি মূৰ্ধন্য ন ঋণ ইয়াত স্বৰচিহ্ন আছেনে নাই ৰি মূৰ্ধন্য হত হচৈকাৰে সি ঋষি ইয়াত হচৈকাৰডাল আছে স্বৰচিহ্ন ও খ ওখ ও ল ওল ঔ কত হচৈকাৰে কি ল ঔকিল মানে একেবাৰে জোৰকৈ মানে মাৰা ভুকুৱা ঔকিল ওখ ওল ঔকিল এইকেইটাত স্বৰচিহ্ন নাই কিন্তু এইটোত আছে কি আছে ইয়াত হচৈকাৰডাল আছে অন্তস্থ জ তালব্য স যশ
অন্তস্থ জ দন্ত ত দন্ত ন যতন বত হুঁচৰিকাৰে বি মূৰ্ধন্য স বিষ বত হুঁচৰিকাৰে বি মূৰ্ধন্য স অন্তস্থ য় বিষয় যশ যতন বিষ বিষয় তাৰপিছত কি আছে চাওঁ তালব্য স ৰত আকাৰে ৰা হুঁচৰি শৰাই ইয়াত কি স্বৰচিহ্ন আছে আকাৰডাল শৰাই তালব্য সত আকাৰে সা ক দন্ত নত হুঁচৰিকাৰে নি শাকনি শাকনি নক'বা শাকনি দন্ত নত হুঁচৰিকাৰে নি অন্তস্থ য় ম নিয়ম দন্ত নত হুঁচৰিকাৰে নি অন্তস্থ য় ৰ নিয়ৰ ঐ কত হুঁচৰিকাৰে কি ক ঐকিক ঐ ইয়াত হুঁচৰিকাৰে আছে নহয়নে ঐ ৰত আকাৰে ৰা ৱাৱ দন্ত ত ঐৰাৱত ও বৰ্গীয় যত আকাৰে যা ওজা ও ম ল ওমল ঐকিক ঐৰাৱত ওজা ওমল এতিয়া আমি ইয়াত আকাৰ হুঁচৰিকাৰ দীৰ্ঘইকাৰ মানে এই তিনিটা স্বৰচিহ্নই পাইছোঁ নহয়নে বাৰু ঠিক আছে ইয়াৰ পিছত আমি এই তিনিটা স্বৰচিহ্নৰ আমি যিমান পাৰোঁ সিমান শব্দ শিকিম আৰু তোমালোকেও পাঠ্যপুথিৰ বিচাৰি বিচাৰি শব্দবোৰ লিখি থ'বা ধুনীয়াকৈ আকাৰ থকা হুঁচৰিকাৰ থকা দীৰ্ঘইকাৰ থকা ঠিক আছে আমি আমাৰ এই কিতাপখনতে আছে আটাইবোৰ আমি মাত্ৰ বিচাৰি পেলাই ল'লেই হ'ল ঠিক আছে আজিলৈ আহোঁ